হেল্ল' এভৰিৱান ৱেলকাম টু উদ্গিৰণ একাডেমি। আজি আমি আমাৰ অসমৰ অসীম বাৰ্তা ছিৰিজটোত আমাৰ নেক্সট টপিক 2 নম্বৰ টপিক আমি লিটাৰেচাৰ অফ আছাম ষ্টাৰ্ট কৰিব গৈ আছোঁ। অসমৰ বাবে যিকোনো এক্সামত এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হৈছে লিটাৰেচাৰ অফ আছাম বা আছাম লিটাৰেচাৰ, ঠিক আছে। চ' ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিবই আমি জানো। বিশেষকৈ এতিয়া আমাৰ JEE এক্সাম যিটো হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম আহি পাইছেহি, যিহেতু অলৰেডি ডিক্লেয়াৰ কৰিছে আমি তাৰ কাৰণে এই টপিকটো বহুত বেছি আমাৰ হেল্পফুল হ'ব। কেনেকৈ হেল্পফুল হ'ব? তাতে জিকে আৰু জিকেটো হেল্প হ'ব, কিন্তু আৰু এটা আমাৰ যিটো স্পেচিফিক ছেকশ্যন আছে, যিটো লেংগুৱেজ পেপাৰ হয় নাই, আছামিজ ছেকশ্যন এটা আছে। ত' তাতে কি হয়, সেই আছামিজ ছেকশ্যনটোত এইবিলাক আমাৰ লিটাৰেচাৰৰ পৰা আৰ্ট এণ্ড কালচাৰ হওক, লিটাৰেচাৰ হওক, তাত কুৱেশ্যন থাকিবই, ঠিক আছে। চ' আমি দেৰি নকৰি আজি আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। লিটাৰেচাৰ অফ আছাম বুলি কওঁতে মানে আমি যিটো টাইম লাইনটো চাই ল'ব লাগিব কি কি পাৰ্ট আছিলে, এটা এটা পাৰ্ট কৰি পেলাই কণ্টিনিউ ক্লাছ কৰি যাম, ঠিক আছে। চ' আমি যদি আজি চাওঁ, ফাৰ্ষ্ট আমি কি চাব লাগিব, টাইম লাইন অফ দ্য গ্ৰ'থ অফ আছামিজ লিটাৰেচাৰ। চ' আছামিজ লিটাৰেচাৰ কি? আছামিজ লিটাৰেচাৰটো এটা গ্ৰুপ অফ ইণ্ডো আৰিয়ান লেংগুৱেজ, ঠিক আছে। কথাটো হ'ল, আমাৰ যিটো লিটাৰেচাৰ তাক ডক্টৰ বাণীকান্ত কাকতিয়ে কি কৰিছিলে, 3টা পাৰ্টত ভাগ কৰিছিলে। History of the growth of Assamese literature has been classified by Dr. Banikanta Kakoti into 3 period, ঠিক আছে। 3টা ফেজত তেখেতে ভাগ কৰিছিলে। তো ফেজ কেইটা কি কি কৈছে, আৰ্লি আছামিজ পিৰিয়ড, যিটো 6th পৰা 15th century AD, মিডল আছামিজ পিৰিয়ড, যিটো কৈছে 17th পৰা 19th AD, আৰু মডাৰ্ণ আছামিজ পিৰিয়ড লেটাৰ 19th century অনৱাৰ্ডছ। ইয়াতে তেখেতে কি কৰিছে, চেঞ্চুৰী আমাক মানে পাৰ্টিকুলাৰলি এইটো কৈ দিয়া নাই, যে ডিফাইন কৰা নাই যে এইটো ডেটৰ পৰা এইটো ডেটলৈকে আমি কি ক'ব পাৰোঁ, আৰ্লি ফেজ ক'ব পাৰোঁ, তেনেকৈ কোৱা নাই। জাষ্ট তেখেতে কৈছে কি মানে 6 to 15 চেঞ্চুৰী, ঠিক আছে, বা 17 to 19 চেঞ্চুৰী, তেখেতে চেঞ্চুৰীকেইটা অনলি মেনশ্যন কৰি দিছে, ঠিক আছে। চ' এই বস্তুটো আমি যদি ব্ৰডলি চাওঁ, কি হ'ব, কথাটো এনেকুৱা হ'ব, ঠিক আছে। টাইপছ অফ লিটাৰেচাৰ গ্ৰ'ন এট ডিফাৰেণ্ট এৰা। আমি জাষ্ট ওপৰৰ কথাখিনিত আমি এটাই মনত ৰাখিব লাগিব, যে এইটো ডাইৰেক্ট কেতিয়াবা সুধি দিব যে কোনে 3টা ফেজত ভাগ কৰিছিলে অসমীয়াৰ যিটো আমাক গ্ৰ'থ, অসমৰ লিটাৰেচাৰ কেনেকৈ মানে গ্ৰ' হৈছিলে, তাক 3টা ফেজত ভাগ কৰিছিলে, এণ্ড ডেট ৱাজ বাই হোম। চ' তেতিয়া আমি গম পাম কোন আছিলে, ডক্টৰ বাণীকান্ত কাকতি আছিলে, ঠিক আছে। আমি যদি লিটাৰেচাৰ গ্ৰ'থ ডিফাৰেণ্ট এৰা, আমি ইয়াত পাৰ্টিকুলাৰ ডেটৰ সৈতে আমি চাব লাগিব। চ' কি ইয়াতে কি পাইছোঁ আমি, এনচিয়েণ্ট এৰা, এনচিয়েণ্ট, মেডিভেল এণ্ড মডাৰ্ণ এৰাত ভাগ কৰা হৈছে, 3টা ফেজত ভাগ কৰা হৈছে, ঠিক আছে। চ' এনচিয়েণ্ট এৰা যদি চাব যাওঁ, 950 পৰা 1300 AD, দেন মেডিভেল এৰা যদি চাব যাওঁ 1300 পৰা 1826 AD, আৰু মডাৰ্ণ এৰা যদি চাব যাওঁ 1836 টু প্ৰেজেণ্ট। এতিয়া 1826ত কি হৈছে আমি জানো ন, ট্ৰিটি অফ ইয়াণ্ডাবু ট্ৰিটি হৈছিলে নাই। চ' আৰু 1836ত কি হ'ল, বেংগলৰ পৰা অসমীয়া কি হৈছিলে, অসমীয়া মানে ডাৰ্ক এজ কেনেকৈ ষ্টাৰ্ট হৈছিলে, আমি সেইখিনি গোটেইখিনি পিছত পঢ়িম, ঠিক আছে। এতিয়া আমি টাইম লাইনটো গম পাই লওঁ প্ৰথমতে, যে টাইম লাইন বুলি ক'ব গ'লে এতিয়া এনচিয়েণ্ট এৰা। তো এনচিয়েণ্ট এৰাত কি কি থাকিব, তো এনচিয়েণ্ট এৰা 950 পৰা 1300 AD হয়। আৰু এনচিয়েণ্ট এৰাত মেইনলি আমাৰ বেলেগ ইমান বেছি একো চাবলগীয়া নাই, জাষ্ট 2টা বস্তু চাবলগীয়া আছে, ঠিক আছে। চৰ্যাপদ বহুত বেছি ইম্পৰ্টেণ্ট। এইটো এটা JEE এক্সাম আহিছিলে, এইটো JEE এক্সাম, এইটো মানে তোমাৰ সেয়া নহয়, গুৱাহাটী হাইকোৰ্টৰ নহয়, এইটো ছেক্ৰেটেৰিয়েটত আহিছিল, ঠিক আছে। ছেক্ৰেটেৰিয়েটত আহিছিলে যে লাইক হুইচ অফ দ্য ফলোইং ইজ এক্সাম্পল অফ ফাৰ্ষ্ট ৰিটেন লিটাৰেচাৰ, তেনেকুৱা টাইপ মানে। চ' চৰ্যাপদ হৈছে প্ৰথম ৰিটেন লিটাৰেচাৰ, যিটো প্ৰথম এক্সাম্পল অফ ৰিটেন লিটাৰেচাৰ, তো সেইটো হ'ল চৰ্যাপদ। চৰ্যাপদনো কি? চৰ্যাপদ ইজ নাথিং বাট কালেকশ্যন অফ মাইষ্টিকেল পয়েমছ, songs of realization in the Vajrayana tradition of Buddhism from the Tantric tradition in Assam. মেইনলি বুদ্ধিজিমটো প্ৰমোট কৰিবৰ কাৰণে চৰ্যাপদটো ইউজ কৰা হৈছিলে, ঠিক আছে। বাকী তোমাৰ চৰ্যাপদ আমি গম পালোঁ ফাৰ্ষ্ট ৰিটেন লিটাৰেচাৰ। দেন চৰ্যাপদটো কি হয়, মষ্ট ক্লজেষ্ট ফৰ্ম অফ বেংগালী লেংগুৱেজ, একদম চিমিলাৰ হয় বেংগালী লেংগুৱেজৰ নিচিনা। চ' চৰ্যাপদটো ইমানকণে। আৰু নেক্সটটো ইম্পৰ্টেণ্ট কি ইয়াৰ, মন্ত্ৰ সাহিত্য, ঠিক আছে। তো এনচিয়েণ্ট এৰা আমি চাই আছোঁ ন এতিয়া, এনচিয়েণ্ট। চ' চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য মানে যিটো এইটো আমি মন্ত্ৰ সাহিত্য কি, ৰেফাৰ্ছ টু দ্য লিটাৰেচাৰ টেক্সট এণ্ড বডি অফ ৱৰ্ক ৰিলেটেড টু মন্ত্ৰাছ।
তাৰমানে কি হয় মেক্সিমাম আগৰ যিবিলাক কিতাপ আছিলে চব ৰিলিজিয়াছ আছিলে ঠিক আছে পিছলৈ যেতিয়া আমি মডাৰ্ণলৈকে আহি থাকিম আমি বস্তুবোৰ দেখিম তেতিয়া মানে বুৰঞ্জী টাইপৰ হিষ্টৰিকেল টেক্সেছ আহিব মানে লাহে লাহে পিছলৈ মন্ত্ৰ সাহিত্য আমি জানো হুইচ আৰ চাউণ্ডছ ৱৰ্ডছ অফ অৰ ফৰ্মুলাজ ইউজড ইন ভেৰিয়াছ স্পিৰিচুৱেল এণ্ড ৰিলিজিয়াছ ট্ৰেডিশ্যনছ চ' দুটাই কথা আমি এনচিয়েণ্ট এই দুটা বিষয় জানিলে হ'ল বেলেগ একো জানিবলগীয়া নাই চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য এনচিয়েণ্ট পিৰিয়ডত ঠিক আছে দেন আমি লগালগ মিডিভেললৈকে গুচি যাব মিডিভেলত আমি টাইম লাইনটো চাই লৈছোঁ যে চোৱা কথাটো কি হৈছে মেডিয়েভেল এৰাত তিনিটা ফেজত ভাগ কৰা হৈছে ঠিক আছে মেডিয়েভেল এৰাটোক আমি তিনিটা ফেজত ভাগ কৰিছোঁ শংকৰদেৱা চ' আমি গুৰুজনাৰ বিষয়ে বহুত বেছি ভালকৈ জানিব লাগিব তেখেতৰ জন্মৰ পৰা একেবাৰে শেষ পৰ্যন্তলৈকে আমি এইটো জানিবই লাগিব প্ৰথম কথা হয় নাই এতিয়া কথাটো হ'ল শংকৰদেৱৰ যিটো পিৰিয়ড আছিলে ঠিক আছে শংকৰদেৱৰ যিটো পিৰিয়ড হয় শংকৰদেৱৰ যিটো আগৰ পিৰিয়ড ঠিক আছে সেইটোক আমি কি কওঁ প্ৰি শংকৰ পিৰিয়ড হয় নাই প্ৰি শংকৰী লিটাৰেচাৰ মেডিভেল এৰিয়াত তিনিটা যে ভাগ কৰিছে মেইনলি শংকৰদেৱৰ আগৰ কালচোৱা প্ৰি এণ্ড পোষ্ট শংকৰী লিটাৰেচাৰ মানে প্ৰি শংকৰী লিটাৰেচাৰ দেন শংকৰী লিটাৰেচাৰ দেন পোষ্ট শংকৰী লিটাৰেচাৰ ঠিক আছে চ' সেইখিনিকে কথাটো হ'ল এইটো যে ফাৰ্ষ্ট পিৰিয়ড প্ৰি শংকৰী লিটাৰেচাৰ টাইম লাইনটো কিমান 1300 to 1490 AD ছেকেণ্ড পিৰিয়ডটো শংকৰী লিটাৰেচাৰ তো শংকৰী লিটাৰেচাৰ মানে যে অকল গুৰুজনা শংকৰদেৱেই তেখেতৰ সৃষ্টিৰ বিষয়ে যে আমি আলোচনা কৰিব লাগিব সেইটো নহয় হা তেখেতৰ কণ্টেম্পৰেৰী যিমানবোৰ অথৰ্ছ ৰাইটাৰ্ছ যিমানবোৰ আছিলে যেনেকৈ মাধৱদেৱাই হওক বা বাকী আৰু যিমানকেইজন আছিলে গোটেইকেইখন ইম্পৰ্টেণ্ট যিমানকেইজন আছে গোটেইকেইজনৰ বিষয়ে আমি পঢ়িব লাগিব তেখেতসকলৰ সৃষ্টিৰ বিষয়ে আমি পঢ়িব লাগিব ঠিক আছে লিটাৰেচাৰ ছেকশ্যনটোত তেখেতসকলে কি কৰিছিলে মানে হা চ' শংকৰী লিটাৰেচাৰ বুলি ক'লে 1490 to 1700 AD ঠিক আছে আৰু থাকিলে কি থাৰ্ড পিৰিয়ডটো পোষ্ট শংকৰী লিটাৰেচাৰ ডেট ইজ ফ্ৰম 1700 to 1826 1826 ট্ৰিটি অফ ইয়াণ্ডাবু চাইন হৈ গ'ল ঠিক আছে এইটো হ'ল টাইম লাইনটো আমি চাই লৈছোঁ এতিয়া এই বস্তুটোকে এইটো মেডিয়েভেল এৰাটো আমি ভালকৈ পঢ়িব লাগিব কাৰণ এনচিয়েণ্টটো আমি গম পাই গ'লো অলৰেডি এনচিয়েণ্টত ইম্পৰ্টেণ্ট আছিলে দুটাই বস্তু চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য আৰু চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্যৰ বিষয়ে আমি ইতিমধ্যে গম পাইছোঁ চৰ্যাপদৰ কুৱেশ্যন এটা আহিব পাৰে বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত মেডিয়েভেলত আমি ধুনীয়াকৈ পঢ়িব লাগিব মেডিয়েভেল এৰাৰ পিছত আহিলে কি মডাৰ্ণ এৰা হয় নাই মডাৰ্ণ এৰা ষ্টাৰ্ট হৈছে কিমান 1836 পৰা এডিটো বৰ্তমানলৈকে মানে টু প্ৰেজেণ্ট ঠিক আছে 1836 AD to present চ' যেনেকৈ মেডিয়েভেল এৰাটোক আমি কি তিনিটা ফেজত ভাগ কৰিছোঁ প্ৰি শংকৰী পোষ্ট নাও মডাৰ্ণ এৰাটোক চাৰিটা ভাগত ভাগ কৰা হৈছে ঠিক আছে মডাৰ্ণ এৰাটোক চাৰিটা ভাগত ভাগ কৰা হৈছে ফাৰ্ষ্ট ওৱান ইজ মিছনাৰী লিটাৰেচাৰ 1826 পৰা 1870 AD ছেকেণ্ড ফেজটো হৈছে হেমচন্দ্ৰ এণ্ড গুণাভিৰাম বৰুৱা এৰা যিটো আমি 1870 পৰা 90লৈকে হৈছে তাৰপিছত কি হৈছে ৰোমাণ্টিক এৰা বা বেজবৰুৱা এৰা আৰু যিটো আমি কি কওঁ জোনাকী যুগ বুলি কওঁ হয় নাই সেইখিনি আমি ধুনীয়াকৈ ডিছকাছ কৰিম 1890 পৰা 1940লৈকে ৰোমাণ্টিক এৰা দেন ফ'ৰ্থ ফেজ ইজ 1940 AD টু প্ৰেজেণ্ট ঠিক আছে এইকেইটা টাইম লাইন আমি যে যিটো লিটাৰেচাৰ পঢ়িম মানে তাৰ গোটেই লিটাৰেচাৰৰ টাইম লাইনটো এইটোৱেই যে ফাৰ্ষ্ট আমি গম পালোঁ ডক্টৰ বাণীকান্ত কাকতি তিনিটা ফেজত ভাগ কৰিছে তাৰপিছত পাৰ্টিকুলাৰলি সেই তিনিটা ফেজকো আমি আকৌ যদি চাওঁ কি হৈছিল প্ৰপাৰ ডেট ৱাইজ আমি তিনিটা ছেকশ্যনত ভাগ কৰিছোঁ এনচিয়েণ্ট মেডিভেল এণ্ড মডাৰ্ণ তো এনচিয়েণ্টত যদি আমি চাব যাওঁ কি পালোঁ চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য এনচিয়েণ্ট হৈ গ'ল চৰি মেডিয়েভেল চ' মেডিয়েভেলত ফাৰ্ষ্ট ছেকেণ্ড এণ্ড থাৰ্ড এতিয়া আমি এই মেডিয়েভেলৰ যিটো ফাৰ্ষ্ট পিৰিয়ড প্ৰি শংকৰী লিটাৰেচাৰ সেইটো আমি ডিছকাছ কৰিম ঠিক আছে প্ৰি শংকৰী লিটাৰেচাৰ ডেট ইজ ফ্ৰম 1300 to 1490 AD আমি মেইনলি কোনকেইজন ব্যক্তিৰ কথা পঢ়িব লাগিব আৰু তেখেতসকলৰ সৃষ্টিৰ কথা পঢ়িব লাগিব আমি যদি চাওঁ হেম সৰস্বতী
হেম সৰস্বতী। এটা কথা, এইবোৰ বস্তু আমি মনত ৰাখোঁতে এটা ছিষ্টেমেটিককৈ পঢ়িব লাগিব চাবা দেই। যেনেকৈ লাইক হেম সৰস্বতী, তাৰপিছত আহিলে কবিৰত্ন সৰস্বতী, আৰু কোন আছে, আৰু সৰস্বতী আছে নহয়, ৰাম সৰস্বতী। ঠিক আছে, তো এই গোটেইবোৰ বস্তু কনফিউজন হোৱাত একদম ইজি। তো কনফিউজন নহ'বৰ কাৰণে আমি কি কৰিব লাগিব, ভাগকৈ পঢ়িব লাগিব ন। যেনেকৈ এতিয়া এইটো প্ৰি শংকৰী লিটাৰেচাৰ, মানে শংকৰদেৱৰ আগৰ কালচোৱাত। চ' তেতিয়া ৰাম সৰস্বতী কেতিয়াও নাহে, ৰাম সৰস্বতী কেতিয়াও নাহে। এইটো আমি মনত ৰাখিব লাগিব যে প্ৰি শংকৰী লিটাৰেচাৰতহে হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আছিলে। ঠিক আছে, তো হেম সৰস্বতীনো কোন আছিলে? হেম সৰস্বতী ৱাজ এ কোৰ্ট পইট অফ দুৰ্লভ নাৰায়ণ, হয় নাই? হেম সৰস্বতী ৱাজ এ কোৰ্ট পইট of whom? Of Durlabh Narayan. And who was Durlabh Narayan? He was the king of Kamatapur. ঠিক আছে, চ' দুৰ্লভ নাৰায়ণৰ হেম সৰস্বতী এজন কোৰ্ট পইট আছিলে, আৰু তেখেতৰ প্ৰধান কিতাপখন কি আছিলে? প্ৰহ্লাদ চৰিতা আৰু সৰাগৰি সংবাদ। প্ৰহ্লাদ চৰিত মানে আমি বুজি পাইছোঁ, যিটো প্ৰহ্লাদ নৃসিংহদেৱৰ লগত, যিটো মানে নৃসিংহদেৱৰ এজন গ্ৰেট ডিভ'টিছ আছিলে। এণ্ড ঠিক আছে, প্ৰহ্লাদৰ গোটেই চৰিত্ৰটো ইয়াতে আলোচনা কৰা হৈছিলে। দেন আহিলে কবিৰত্ন সৰস্বতী। তেখেতে লিখিছিলে কি? জয়দ্ৰথ বধ। জয়দ্ৰথ নামটো শুনিছোনে আমি? কোন আছিলে জয়দ্ৰথ? মেইনলি মহাভাৰতৰ এটা কেৰেক্টাৰ আছিলে, হয় নাই? চ' জয়দ্ৰথ বধ ক'ৰ পৰা আনিছে? মহাভাৰতৰ পৰা আনিছে। জয়দ্ৰথে কি কৰিছিলে? যিটো আমাৰ অভিমন্যু আছিলে নহয়, অভিমন্যুক জয়দ্ৰথেটো মাৰিছিলে নদত, কুৰুক্ষেত্ৰ, মানে চক্ৰবিহুত সোমাই মাৰিছিলে, কিন্তু জয়দ্ৰথৰ বহুত বেছি ৰোল আছিলে মানে। আৰু সেই তেতিয়াই মানে কি হৈছে, অৰ্জুনে প্ৰতিশোধ লৈ পেলাই জয়দ্ৰথক বধ কৰিছিলে। তো এইটো এটা বহুত ইণ্টাৰেষ্টিং কেছ হয়, আপোনালোকে পঢ়া নাই যদি পঢ়িব বা চাবও পাৰে মহাভাৰতত। জয়দ্ৰথ বধ হয়তো কথাটো। ঠিক আছে, চ' সেইটো কোনে লিখিছিলে? ইয়াতে কবিৰত্ন সৰস্বতীয়ে লিখিছিলে। নেক্সট যদি চাওঁ, ৰুদ্ৰকণ্ডলী। এতিয়া যিটো কৈছোঁ যে কনফিউজন বহুত হ'ব পাৰে, যেনেকৈ এতিয়া সেইটো ৰুদ্ৰকণ্ডলী, মাধৱ কণ্ডলী, মহেন্দ্ৰ কণ্ডলী, অনন্ত কণ্ডলী, ঢেৰ কণ্ডলী, ঢেৰ আছে। তো গতিকে কি হয়, আমাৰ খেলি মেলি হোৱাৰ চান্স বহুত থাকে ন। গতিকে আমি এইটো চাই আছোঁ যে এতিয়া কি প্ৰি শংকৰী লিটাৰেচাৰ দুজন আছিলে কণ্ডলী, দুজনেই আছিলে। কোন আছিলে? ৰুদ্ৰকণ্ডলী আৰু মাধৱ কণ্ডলী। এই দুটা আমি মনত ৰাখিম। ঠিক আছে, আৰু ৰুদ্ৰকণ্ডলীৰ বিশেষ সৃষ্টিটো কি? সত্যকি প্ৰৱেশা। এইটো এক্সামত যদি তেনেকৈ আহে তোমাৰ, সত্যকি প্ৰৱেশা কোনে লিখিছিলে বা কাৰ লগত জড়িত, তেনেকৈ আহিব ন এক্সামত। চ' আমি বোলো বস্তুবোৰ সৰু সুৰাকৈ মনত ৰাখিবৰ কাৰণে কিছুমান ট্ৰিক ইউজ কৰিব পাৰোঁ, যিটো ট্ৰিক নিজে বনাই ল'ব লাগে দেই। এতিয়া মই কিবা এটা ক'লোঁ বুলি যে সেইটোৱে ট্ৰিক ইউজ কৰিম বা নিজে নবনাওঁ, সেইটো নহয়। মই কথাটো কৈছোঁ এনেকৈ কি, সত্যকি প্ৰৱেশা মানে কি? ৰুদ্ৰকণ্ডলী, এতিয়া চাওক মাধৱ কণ্ডলী আছে, অনন্ত কণ্ডলী আছে, মহেন্দ্ৰ কণ্ডলী আছে। ঠিক আছে, চ' ৰুদ্ৰৰ পৰা আমি কি মনত ৰাখিব পাৰোঁ? ৰুদ্ৰৰ পৰা আমি মনত ৰাখিব ৰুদ্ৰাক্ষ। আৰু আমি ৰুদ্ৰাক্ষ পিন্ধিলে কি হওঁ? আমি মানুহ ৰুদ্ৰাক্ষ বুলি কোৱাৰ লগে লগে আমি কি হৈ যাওঁ? আমি পবিত্ৰ ফিল কৰোঁ। লাইক আমি ৰুদ্ৰাক্ষ পিন্ধিলে আমি বেয়া কাম কৰিব নোৱাৰোঁ, মিছা কথা ক'ব নোৱাৰোঁ ন। আমি কি কৰিব লাগিব? সঁচা কথা ক'ব লাগিব, সত্যত থাকিব লাগিব। চ' সত্যকি প্ৰৱেশা কোনে লিখিছিলে? ৰুদ্ৰকণ্ডলী। এইখিনি জাষ্ট মনত ৰাখিবৰ কাৰণে এনেই কৈছোঁ দেই। চ' তেনেকৈ আমি যদি মনত ৰাখোঁ, বস্তুবোৰ মনত থাকি যাব মানে, নহ'লে খেলি মেলি হৈ যাব। ঠিক আছে, চ' আমি গম পালোঁ সত্যকি প্ৰৱেশা, ৰুদ্ৰকণ্ডলী। নেক্সট আহিলে হৰিহৰ বিপ্ৰা, এজন বহুত বেছি ইম্পৰ্টেণ্ট, বাৰে বাৰে এক্সামত আহি থাকে, ৰিপিটেড কুৱেশ্যন। ঠিক আছে, হৰিহৰ বিপ্ৰা এগেইন কোন? ছেম, হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰা দুইজনে কি আছিলে? কোৰ্ট পইট অফ দুৰ্লভ নাৰায়ণা। হেম সৰস্বতী আৰু দুৰ্লভ নাৰায়ণ, হৰিহৰ বিপ্ৰ, হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ, এই দুইজন আছিলে কি? ঠিক আছে, দুইজনে আছিলে কি? কোৰ্ট পইট অফ দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণ আছিলে কমতাপুৰৰ ৰজা। আৰু হৰিহৰ বিপ্ৰৰ সৃষ্টিৰাজিসমূহ বব্ৰুবাহনৰ যুদ্ধ, লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ। চ' এই বস্তুটো আমি মনত ৰাখিবৰ কাৰণে কি, একো নাই, আমি যুদ্ধকেইখন মনত ৰাখিলে হৈ গ'ল, অকল যুদ্ধ। লাষ্টত যদি এক্সামত কি আহিছে, অপশ্যনত যে যুদ্ধৰ বিষয়ে আহিছে, যে এই কোনে লিখিছিলে? হৰিহৰ বিপ্ৰই হ'ব। বিকজ তেখেতে যিকেইখন লিখিছে গোটেইকেইখন সেইখন যুদ্ধ, লৱকুশৰ যুদ্ধ, তাম্ৰধ্বজৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ। ঠিক আছে, সেইটো মনত থাকিব। আৰু হৰিহৰ বিপ্ৰৰ কোনটো ৰজাৰ কোৰ্ট পইট আছিলে, এইটো এক্সামত আহে কিন্তু দেই, একদম মনত ৰাখিব, দুৰ্লভ নাৰায়ণ।
দেন আহিলে কি মাধৱ কন্দলী। মাধৱ কন্দলীৰ কি লিখিছে সপ্তকাণ্ড ৰামায়ণ লিখিছিলে, ঠিক আছে। সপ্তকাণ্ড ৰামায়ণ। সপ্তকাণ্ডটোৰ লগত আমি আৰু দুটা বস্তু মনত ৰাখিব লাগিব। এটা হ'ল কি সপ্তকাণ্ড, আৰু দুটা বস্তু কি কি? এটা হ'ল সপ্তকাণ্ড, ছেকেণ্ডটো হ'ল উত্তৰাকাণ্ড। উত্তৰাকাণ্ড এণ্ড থাৰ্ডটো কি আদিকাণ্ড। আদিকাণ্ড। চ' আমি গম পালোঁ কি সপ্তকাণ্ড ৰামায়ণখন হৈছে কোনে লিখিলে? মাধৱ কন্দলী। এইটো শংকৰদেৱতকৈ আগৰ কথা পঢ়ি আছোঁ, প্ৰি শংকৰদেৱ লিটাৰেচাৰ পঢ়ি আছোঁ। চ' উত্তৰাকাণ্ডটো কোনে লিখিছিলে? গুৰুজনা, আমাৰ শংকৰদেৱে লিখিছিলে, গুৰুজনাই লিখিছিলে, শংকৰদেৱে, ঠিক আছে। তো শংকৰদেৱে কি লিখিলে? উত্তৰাকাণ্ড। আৰু আদিকাণ্ড কোন হ'ব? নিশ্চয় মাধৱদেৱে হ'ব ন, মাধৱদেৱ। এইটো মনত থাকিব নহয়, সপ্তকাণ্ড, উত্তৰাকাণ্ড আৰু আদিকাণ্ড একদম ধুনীয়াকৈ মনত ৰাখি লওক, খেলি মেলি কেতিয়াও হ'ব নালাগে, ঠিক আছে। এইকেইটা এক্সামত কিন্তু এইকেইটা আহি থাকিব। মই ক'লোঁ নহয়, মানে জিকে ছেকশ্যনৰ পৰাতো আহিবই, তাৰোপৰি আমাৰ যিটো হাইকোৰ্টৰ JEE এক্সামৰ কাৰণে কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট অসমীয়া ছেকশ্যনটোত, ঠিক আছে। এইবোৰ কুৱেশ্যন আহিবই মানে। নেক্সট, বকুল কায়স্থা। বকুল কায়স্থা কিতাবত মঞ্জাৰে। Now, who was বকুল কায়স্থা? বকুল কায়স্থা was a great mathematician, ঠিক আছে। তেখেত এজন মেথমেটিচিয়ান আছিলে, বকুল কায়স্থা। মেথমেটিচিয়ান, আৰু সেই মেথছৰ ওপৰত তেখেতে কিতাপখন লিখিছিলে কি? কিতাবত মঞ্জাৰে। বকুল কায়স্থা কুৱেশ্যনটো কিন্তু ৰিপিট হৈ থাকে, ঠিক আছে, সেইটো আমি ভালকৈ চাব লাগে। নেক্সট, কৰেল ছংছ, ওজাপালি। মই লাষ্ট যিটো আমাৰ আৰ্ট এণ্ড কালচাৰ ক্লাছ কৰাইছিলোঁ, তাতে ধুনীয়াকৈ ওজাপালিৰ বিষয়ে বুজাই থৈ দিছোঁ। আপোনালোকে সেইটো ক্লাছ চাইছে, যদি চোৱা নাই চাই ল'ব। তাতে গোটেইখিনি আমি আৰ্ট এণ্ড কালচাৰৰ পৰা যিমানবোৰ প্ৰবেবল কুৱেশ্যন আহিব পাৰে গোটেইখিনি ডিছকাছ কৰিছোঁ। আৰু এই ছিৰিজটোত আমি তেনেকৈ অসমৰ জিকে অসমৰ মানে টপিক ৱাইজ পাৰ্টিকুলাৰলি যেনেকৈ আৰ্ট এণ্ড কালচাৰ, লিটাৰেচাৰ, তেনেকৈ আমি গৈ থাকিম। তো আপোনালোকে জইন হৈ থাকিব, ঠিক আছে। তো কৰেল ছং ওজাপালি তেতিয়া কি আছিলে? এইটো আমি মিডিভেল এয়াৰ মানে কি কয়, আমি ফাৰ্ষ্ট ফেজত আমি ধৰিব পাৰোঁ। ওজাপালি দুটাই টাইপ আছে, দুটাই ভাগ আছিলে ন, কি আছিলে? বিয়া গোৱা আৰু মাৰৈ। সেইদিনাটো ধুনীয়াকৈ পঢ়িছোঁ, বিয়া গোৱা আৰু মাৰৈ। মনত আছে নাই? বিয়া গোৱা কি বুলি কৈছিলোঁ? বিয়া গোৱা মহাভাৰতৰ পৰা অনা হৈছিলে নাই? বিয়া গোৱা ক'ৰ পৰা অনা হৈছিলে? মহাভাৰতা। আৰু মাৰৈ কি? স্নেক গড, মানসৰ বিষয়ে কোৱা হৈছিলে। মানসৰ বিষয়ে বুজাই মেলি ডান্স এণ্ড ড্ৰামা কৰা হয় নাই? সেইখিনিকে ওজাপালিত কি কি হয়? নৃত্য, ড্ৰামা চব হয়। আৰু ওজা কাক কয়, পালি কাক কয়, মই গোটেইখিনি বুজাই থৈ দিছোঁ, সেইখিনি চাই ল'ব, ঠিক আছে। কৰেল ছং হৈ গ'ল। তো ইমানখিনি, এইখিনি হ'ল কি হ'ল? প্ৰি শংকৰী লিটাৰেচাৰ, আমি মিডিভেল এৰিয়াৰ ফাৰ্ষ্ট ফেজটো, মানে যিটো প্ৰি শংকৰী লিটাৰেচাৰৰ বিষয়ে আমি জানিবলগীয়া আছিলে, এইখিনি আছিলে। তো শংকৰদেৱৰ আগৰ কালচোৱাত বিশেষকৈ বহুত বেছি জানিবলগীয়া নাই, এইকেইজনৰ বিষয়ে জানিলে হ'ব আমাৰ। আৰু এতিয়া যদি আমি এইকেইজন ধুনীয়াকৈ জানি থৈ দিওঁ, পিছত আমি যেতিয়া কুৱেশ্যন ডিছকাছ কৰিম তাতে খেলি মেলি যাতে হ'ব নালাগে, ঠিক আছে। আৰু কথাবোৰ নিজে ইজিকৈ আমি মনত ৰখা কিবা ট্ৰিক্স যদি পাৰোঁ, ট্ৰিক্স ইউজ কৰিব লাগে, ঠিক আছে। চ' এইকেইজন আছিলে গ্ৰেট ৰাইটাৰ। আমি প্ৰি শংকৰী লিটাৰেচাৰ ইমানতে সামৰিছোঁ। বাকী আমি কি কৰিলোঁ এতিয়া? এনচিয়েণ্ট আৰু প্ৰি শংকৰী লিটাৰেচাৰটো গম পালোঁ। এনচিয়েণ্টত দুটাই ইম্পৰ্টেণ্ট, চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য আছিলে, ঠিক আছে। আৰু বাকী আমি নেক্সট ক্লাছটোত মানে শংকৰদেৱৰ লিটাৰেচাৰ, যিটো আমি শংকৰী লিটাৰেচাৰ বুলি কওঁ, আৰু তেখেতৰ লগতে সমসাময়িকভাৱে যিমানকেইজন ৰাইটাৰ আছিলে গোটেইজনৰ বিষয়ে আমি আলোচনা কৰিম। দেন পষ্ট শংকৰী লিটাৰেচাৰ হয়, তাৰপিছত আমি ক'লৈ গুচি যাম? মডাৰ্ণ ফেজলৈকে গুচি যাম। মডাৰ্ণ ফেজত বুলি কোৱাৰ লগে লগে একদম জোনাকীলৈকে পামগৈ আমি, ঠিক আছে। জোনাকীৰ পৰা এতিয়া বৰ্তমানলৈকে গুচি যাম। চ' আশা কৰোঁ আপোনালোকে ক্লাছটো ভাল পালে আৰু শিকিব পাৰিলে কিছুমান কথা, প্লাছ কণ্টিনিউ বেচিছত পঢ়ি থাকক, যিহেতু JEE এক্সাম পালেহি। আমি JEE কাৰণে বিশেষ ইংলিছৰ পৰা আদি কৰি গোটেইখিনি জিকে, মেথছ, গোটেইখিনি আমি এতিয়া ক্লাছ আমি লৈ আহিম। চ' আপোনালোকে উদগীৰণ একাডেমীৰ সৈতে জড়িত হৈ থাকক। এণ্ড চেনেলটো যদি, আমাৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব, চ' ডেট আপডেটবোৰ পাই থাকে। প্লাছ যদি কোনোবা ফ্ৰেণ্ড চাৰ্কলে হওক বা ৰিলেটিভছ আছে, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এণ্ড কিবা ডাউট থাকিলে কমেণ্ট কৰিব নাপাহৰিব, ঠিক আছে। চ' আজিৰ ক্লাছটো ইমানখিনি আছিলে। থেংক ইউ ছ' মাছ।